বিবেকানন্দ হাউসৰ পৰা ওলাই আমি আহিলো ৰাস্তাটোৰ এইটো পাৰে একদম অপজিটত থকা মেৰিনা বিচ চাব আৰু বিচত যে কেনেকুৱা ভিৰ আছিল আৰু এই মুহূৰ্তৰ ভিডিঅ'খিনি মই সদায় মোবাইলত দেখিম কেতিয়াও ডিলিট নকৰোঁ সাগৰৰ পানীৰ মোৰ প্ৰথম স্পৰ্শ মানে মই যেতিয়াৰ পৰা কবি দেৱকান্ত বৰাৰ সাগৰ দেখিছা পঢ়িছো ন তেতিয়াৰ পৰা মনত মানে মই কেতিয়া সাগৰ দেখা পাম আৰু ফাইনেলি মোৰ সপোনটো পূৰ্ণ হ'ল আজি প্ৰায় 20 বছৰ অপেক্ষাৰ মূৰত মোৰ এই অপেক্ষাৰ অন্ত পৰিল বুবুলে সাগৰৰ পানী পুৰা এনজয় কৰিছে কিন্তু মই কাপোৰ নিনিলো সেইকাৰণে মই এই ফূৰ্তি বাই ছেটিছফেকশ্যনটো নাপালো কিন্তু ইয়াত মই ঢেৰ সামগ্ৰী ধৰিছো আহোতে অৱশ্যে এইবিলাক চব এৰি দি আহিছো আৰু এয়া আমি ৰিটাৰ্ণ অহাৰ টাইমত দোকানবিলাক খুলিছে দিনত এইবোৰ বন্ধ থাকে ইমান ৰ'দ কেনেকেনো খুলিব সেইটোও কওক দেখোন আৰু এয়া টাইমত আমি আকৌ খোজকাঢ়ি আহিছো আৰু আহোতে যেতিয়া মই এইখিনি দেখা পালো তেতিয়াহে গম পালো এইখিনি বোলে মেৰিনা বিচৰ মেইন এন্ট্ৰেন্স হয় আমি মাজেৰেহে সোমাইছিলো সেইদিনা আৰু চেন্নাই ছুপাৰ কিঙৰ খেলা আছিল নহয় চ' ভিৰ বহুতে বেছি আছিল আহোতে এয়া বাছেত আহিলো য'ত 3টা মানুহৰ ভাড়া নলয় চ' আজি মই ফ্ৰীতে আহি পালো ৰাতি খালো এয়া দোচা নেক্সট ব্লগত আকৌ লগ পাইছো আজিলৈ ইমানেই বাই বাই